ভাবিছোঁ তোক মই এডাল চেইন বনাই দিম চেইন সঁচা মাটি যাইটো মই দিম হা নেলাগে তই চিন্তা কৰিব নালাগে আমাৰ সেই পুতুকন যে আলমাৰিটো যে বনাই দিছিলে আমাক সেই তাক মই কৈ থৈছোঁ সি বনাই দিব নহয় তাহাঁতৰ ইণ্ডাষ্ট্ৰী কি ইণ্ডাষ্ট্ৰী তই নেজান সিহঁতে বৰ ধুনীয়া বনায় সেইটো কেনেকুৱাকৈ দীঘলকৈ এডাল সেই লোহাৰ চেইন বনাই দিব তাতে তোৰ সেই লকেটটোত তোৰ সেই মোবাইলডাল ওলোমাই দিব তই হাতত লৈ থকাতকৈ ডিঙিত ওলোমাই থাকিবি ভাল লাগিব নতুন ষ্টাইল মই জানিছিলোৱে তুমি যে এনেকুৱা কিবা এটা ক'বা বুলি তুমি আৰু মোক চেইন দিবানে সদায় এনেকুৱা কৰা তুমি দিন ৰাতি ফোন টিপি বহি থাকিবি এটা কামৰ মধ্যে নাই তাইক আকৌ চেইন লাগে বাপেৰে মোক আজিলৈকে এডাল চেইন দি নাপালে তুমি যে এনেকৈ কৈছা দেউতাকে তোমাক বিয়াটো একো দিয়া নাছিল নেকি বিয়াৰ কথা নকবি আই সেইদিন মনত পৰিলে আজিও মোৰ বুকু একে ফাটি যাওঁ চিটি যাওঁ কৰে সেই বিলৰ ডাঙৰ মাছ খুৱাই খুৱাই বাপেৰে একে ককাৰক ভুলাই পেলালে সেই তেতিয়া সেই ময়ো আজলি আছিলোঁ একো অভাৱ নাপালোঁ সেই বাপেৰৰ মিঠা কথাত ভুল গ'লোঁ ময়ো যেতিয়া সংসাৰত ভৰি থলোঁ তেতিয়াহে মূৰত তাকে সৰগ ভাগি পৰিল হে ভগৱান কম ভাল ভাল ল'ৰা আহিছিল নে মোলৈ মই তেতিয়াকে জাকৰ জিলিকাজনী আছিলোঁ নহয় চবেই কয় একেবাৰে হেৰি তেনেকুৱা ল'ৰালে যদি মই বিয়া হ'লোহেঁতেন আজি মোৰ দিনেই বেলেগ হ'লহেঁতেন এতিয়া এই ঘৰডালত পচি মোৰ গতি নাই সেই দেউতাৰ যদি ডাঙৰ মাছ খোৱাৰ চখটো নাথাকিলেহেঁতেন আজি মোৰ এই গতি নহ'লহেঁতেন সেই ডাঙৰ মাছ কিন্তু এতিয়া ইয়াত দেখিবলৈ নাই এনেই সেইবিলাক দেখুৱালে মোক হে ভগৱান তুমি যে দেউতাক এনেই বকি থাকা জানানে মা তোমাৰ সদায় খালি নাই 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 কেতিয়াও তুমি একো কথা ছেটিছফাই নোহোৱা ন মা তইতো কবিয়ে তেনেকে সেই বাপেৰক পতাই এই চাত ফোন লোৱা নাই জানো তই সেইবোৰলে বাপেৰৰ ঠিকেই পইচা ওলায় সেই মোক দিবৰ সময়তহে একো এটা নোলায় সদায় খালি নাই আৰু নাই সেইবোৰে মোক কয় আৰু তহঁততো গম নহয় এটা কামত মোক সহায় নকৰ হে খালি অকলে পেলেওকৈ মই কামগাল কৰি থাকিব লাগে মই কিবা এটা ক'লেও একে বেৰকৈ আহ মুখত ধৰ মোক মই মানুহজনী অকলে এনেকেই কাম কৰি কোনোবালিতে মৰি থাকিমগে আৰু এতিয়া তহঁতে গম পাবি মইনো কলৈ যাম কি কৰিম হ'ব মা তোমাৰ এই ট্ৰেজিক ষ্টৰিটো অলপ এতিয়া বন্ধ কৰাচোন তুমি যোৱা টিভি চোৱাকে কি কাম আছে মই কৰিম যোৱা সকলোলৈকে নমস্কাৰ ভিডিঅ'টি চাই কেনে পালে বাৰু আশা কৰোঁ ভাল পালে এনেকুৱা ঘটনা হয়তো আপোনালোকৰ ঘৰতো ঘটে কমেণ্ট কৰি জনাবচোন আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে ভিডিঅ'টি লাইক শ্বেয়াৰ আৰু মোৰ চেনেল হাঁহি থুনপাকটো ছাবস্ক্ৰাইব কৰিব আৰু এতিয়া কৰোণাৰ বতৰ গতিকে ঘৰতে থাকক আৰু হাঁহি থুনপাকবোৰ চাই থাকক